ও ভাই এইটো কি মাৰিলি চা গেছ কৰিছোঁ কিমানৰ ভৰাব 120 মই গেছ কৰিছিলোঁ 90 ই কৈছিলে 110 কিন্তু ভৰাইছে 120 পইচা থকা মানুহতো হেল্ল' গাইজ মই সোনু স্বাগতম জনাইছোঁ আমাৰ চেনেল বিয়াট এণ্ড সোনুত আৰু কালিতো ভেকচিনেশ্যন গ'লোঁ বাট কি হ'ল কি ভিডিঅ' কৰা নহ'ল কাৰণ সিমান এটা ভেকচিন নহ'ল মানুহে প্ৰায়ভাগ মানে ভেকচিন লগাব নিদিয়ে যাৰ বাবে মানে অলপ মানে দিগদাৰ হয় কিন্তু আমি ৰেজিষ্টাৰ কৰিলোঁ মোৰ মোবাইলটো পূৰা বিজি আছিলে আৰু মোবাইলতে মানে কাম চলে ৰেজিষ্টাৰটো গতিকে আমি ৰেজিষ্টাৰ কৰিলোঁ মানে আধাৰ কাৰ্ডৰ লগত কিবা লিংক কৰিব দিছে আৰু একো নাই জাষ্ট লিংক কৰিলোঁ আপোনালোকৰ যদি গৰু আছে লিংক কৰা নাই লিংক কৰি ল'ব গাইজ আৰু আমি এতিয়া গৈ থাকোঁ কাৰণ আমাৰ বহুত দেৰি হৈ গৈছে আৰু এতিয়া গৈ কিনে মই ৰেডি হ'ব লাগিব অফিচলৈ যাবলৈ তাৰপিছত অফিচ গৈ কিনে চাওঁ কি হয় ঠিক আছে চাই থাকক ভিডিঅ' ভাল পালে লাইক কৰি দিব চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়াকৈ কমেণ্ট কৰি দিব ঠিক আছে চাই পালোঁহি আৰু ভেকচিন কেন্দ্ৰ কালি যেনেকুৱা থৈ গৈছিলোঁ আজিও ছেইম তেনেকুৱাই আছে চাব পাৰে চ' গাইজ এতিয়া মই ভেকচিনটো লৈ লওঁ তাৰ আগতে মই এবাৰ ল'ব লাগিব চ' গাইজ মই ওলাই লওঁ আপোনালোকে চাই থাকিব ঠিক আছে এতিয়া গৈ থাকোঁ আৰু ক'ত যাওঁ আজি ঠিক নাই ঠিক আছে চাই থাকিব এজনে আমাৰ মানে স্কুটিটোখন ধুই আছিলে লগতে মই কি কৰিলোঁ আমাৰ মানে মোৰ স্কুটিখনো লগাই দিলোঁ লগতে সেইটোও ধোৱা হৈ গ'ল গাইজ তাৰপিছত আমি লগ পাম চিধা ঘৰত চ' গাইজ অফিচৰ পৰা অহাৰ পিছত মানে সময় নাপালোঁ যে মানে ভ্লগটো শ্বুট কৰোঁ বা কিবা কৰোঁ মানে কামত ব্যস্ত তেনেকৈ আৰু তাৰপিছত গা পা ধুই মেলি খানা চানা জাষ্ট খাই আহিছোঁ জাষ্ট আৰু লগৰটোৱে মাতিছে মানে কিবা এটা আছে খাবলৈ বুলি মই গতিকে চাওঁ কি বনাইছে খাই আহোঁ ঠিক আছে আপুনি চাই থাকক আৰু আমাৰ ঘৰৰ বাহিৰত মানে ইয়াতে আমাৰ মানে মন্দিৰৰ কাম লাগি আছেতো আপোনাক দেখাই দি আছোঁ অলপমান ঠিক আছে চাই থাকিব আহি পালোঁ লগৰটো ঘৰত চাওঁ কি বনাই আছে আজি এইটো চাহ বনাই আছে চাহ আৰু কিবা এটা আছে কিবা এটা বস্তু আছে স্পেচিয়েল গতিকে চাওঁ আৰু গাহৰি গাইজ মই লগৰ ঘৰৰ পৰাতো আহিলোঁ বাট এতিয়া মই যাওঁ বিয়া খাবলৈ ৰেডি হৈছোঁ আৰু তাতে মই গৈ কিনে চাওঁ কি হ'ব মানে আজি প্ৰগ্ৰাম কি খানা হয় নহয় মই অলপ যিমান পাৰোঁ ট্ৰাই কৰিম দেখুৱাবলৈ কিমান ভিডিঅ' কৰিব পাৰোঁ নোৱাৰোঁ গতিকে চাই থাকক ভিডিঅ'টো ভাল পালে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাৰ বাৰ কৈ নাথাকিব চ' গৈ কিনে আমি দেখাই আছোঁ চাই থাকক বিয়া খাবলৈ যাব ওলোৱা যোগাৰ আমাৰ যোগাৰ ইয়াতে হৈ যায় চব বস্তু আপুনি আপোনাক লাগিলে কণ্টেক্ট কৰিব পাৰে কিন্তু নাপাব নাই কণ্টেক্ট কৰিব অলপ মাচুলটো অলপ বেছি হ'ব কাৰণ ঘৰত ডেলিভাৰী হ'ব গাইজ পেটটো চাফা কৰি লৈছোঁ ইয়াতে যাওঁ ভিতৰত কৈছিলোঁ গাইজ মাল আহিয়ে গ'ল এয়াই বিয়া খাই লওঁ আৰু গাইজ খোৱাত ইমান ব্যস্ত হৈ গ'লোঁ যে মই খোৱাখিনি ভিডিঅ' নকৰিলোঁ আৰু এতিয়া আমি খোৱা বোৱা হৈ গ'ল এতিয়া তলত আহি আছোঁ তলত গৈ কিনে এতিয়া কিবা এটা প্ৰগ্ৰাম হ'ব মই আপোনাক দেখাম গতিকে চাই থাকক গাইজ আৰু মানে বিয়াত ডিজে নহয় এবাৰ বিহু হ'ব
গাইছ আমি গৈ থাকোঁ ডেক'ৰেশ্যন চাব পাৰে পুৰা ধুনীয়া ডেক'ৰেশ্যন একদম চবেই খোৱা বোৱাৰ আগতে ডেক'ৰেশ্যনবিলাক মানে ভিডিঅ' কৰে বা মানে দেখায় আমি কিন্তু উল্টা দেই মানে প্ৰথমতে খাই বৈ লৈছোঁ ঠিকছে তাৰপিছতে এয়া চাওক ডেক'ৰেশ্যন এতিয়া যাবলৈ ওলাইছোঁ আৰু ইয়াক বিদায় দিম এতিয়া আমি খালে বোলে ৰাহু এইটো আমি গৈ থাকোঁ বাইকটো ওলাব গৈছে তাৰপিছত গৈ থাকিম আৰু এয়া গাইছ আমি গৈ থাকোঁ আৰু চিধা এতিয়া যাওঁ ক'ত নাজানো এইটো তেল ভৰাবলৈ আমাৰ কাপালাহে তেল ভৰাব ভৰাইছে আমি গেছ কৰিছোঁ কিমানৰ ভৰাব আহিব নাই নাহিব কিমানৰ ভৰাব 120 মই গেছ কৰিছিলোঁ 90 ই কৰিছিলে 110 কিন্তু ভৰাইছে 120 পইচা আকৌ মানুহতো চুগাইছ এতিয়া আমি ইয়াৰ পৰা ওলাই গৈ চিধা ঘৰক পাওঁ আমাৰ ঘৰত আৰু চবৰে পূৰা টাইম লেপছ লগাই দিছোঁ আহি পালোঁ ঘৰ আৰু নিজৰ ব্লগ নিজ চাই আছিলোঁ মানে লগাই কিনে পিচিত আৰু এতিয়া মই বৰ্তমান এইটো ব্লগ শেষ কৰিম কিন্তু তাৰ আগতে মই ক'ব বিচাৰিলোঁ যে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু চাই কমেণ্ট কৰি দিব যোনটো পাৰ্ট ভাল লাগিছে চ' লগ পাম এটা বেলেগ ব্লগত তেতিয়ালৈকে জয় হিন্দ জয় ভাৰত জয় আই অসম